নিশ্চয় আপোনাৰো ব্ৰেকআপ হৈছে, কিন্তু ব্ৰেকআপ হোৱাৰ পিছত আপুনি এইবিলাক ভাবি সময় নষ্ট কৰি লাভ নাই যে কাৰ গাত দুখ আছিলে কাৰ গাত দুখ নাই। তাৰ সলনি আপুনি ভাবক যে কেনেকৈ মই জীৱনটো আগুৱাই নিব পাৰিম। আৰু চাওক, বহুতেই মানে ব্ৰেকআপ হোৱাৰ পিছত আত্মহত্যাৰ দৰে পথ বাছি লয়। ই এটা ভুল কথা, কিয়নো আপোনাক ভাল পোৱা মানুহ এতিয়াও পৃথিৱীত আছে। আপোনাৰ আপোনজনে আপোনাক যদি ব্ৰেকআপ দিছে, তেতিয়াহ'লে তাৰ পিছতে আপোনালোকৰ মা দেউতা আছে, কাৰণ মা দেউতাই আপোনাক লৈ আশা কৰে। প্ৰিয়জনে ব্ৰেকআপ দিয়াৰ পিছত যদি আপুনি কান্দি কান্দি পাগল হৈও যায়, তেতিয়াহ'লে আপোনাৰ কোনো লাভ নাই, কাৰণ তেওঁ আপোনাক বহুত বেছি ভাল পোৱা হ'লে কেতিয়াও আপোনাক ব্ৰেকআপেই নিদিয়ে। তেতিয়াহ'লে আত্মহত্যাৰ পথ বাছি লোৱা অৰ্থ কি? আপোনাক যোনে ভালেই নাপায়, তেওঁৰ কাৰণে আপুনি আত্মহত্যাৰ দৰে পথ বাছি লৈ আপোনাৰ আপোন মানুহবিলাকক দুখ দিয়াটো অৰ্থ কি? গতিকে আপোনালোকে এইবিলাক নকৰিব, নিজৰ জীৱনটো আগুৱাই নিয়ক। বহুত ভাল ভাল মানুহ আহিবলগীয়া সময়ত আপুনি লগ পাব, কিন্তু আপোনাৰ প্ৰিয়জনে আপোনাক ব্ৰেকআপ দিলে বুলি কেতিয়াও আত্মহত্যাৰ দৰে পথ বাছি নল'ব। ঠিক আছে, মই গম পাওঁ যে ব্ৰেকআপ হোৱাৰ পিছত মনটো বহুত বেয়া লাগে। আপোনাৰ যোনজন মানুহৰ মাতটো আজি অলপ দিনৰ আগতে শুনি আছিলে, যাক আপুনি অলপ দিনলৈকে ওচৰত পাইছিলে, সেইজন মানুহেই যেতিয়া আপোনাৰ লগত আচলতে এভইড কৰা হয়, তেতিয়া আপোনাৰ মনটো বেয়া লাগে। কিন্তু আপুনি সেইটো সময়ত ঘৰত বহি এনেই মন বেয়া কৰি লাভ নাই। আপুনি কোনোবা যদি লগৰ বান্ধৱী আছে বা বন্ধু আছে, আপুনি সিহঁতৰ লগত ওলাই যাওক। আপোনাৰ ভাল যিসমূহ ঠাই আপুনি আগত গৈছে সেইখিনিলৈ যাওক, কিন্তু এটা কাম নকৰিব যে ব্ৰেকআপ হোৱাৰ পিছত কেতিয়াও যিবিলাক আগৰ স্মৃতি, সেইবিলাক কেতিয়াও আপোনালোকে মনত পেলাই নাথাকিব, কাৰণ সেইবিলাকে আপোনালোকৰ মনত বহুতো দুখ দিব পাৰে। গতিকে ব্ৰেকআপ হোৱাৰ পিছত আপুনি লগৰ বন্ধু বান্ধৱৰ লগত যাওক, ওলাই যাওক, এনজয় কৰক, আৰু এনেকৈ আপোনালোকৰ মনটো ভাল লাগি থাকিব। কিন্তু নিজকে কেতিয়াও আপোনালোকে শেষ কৰি নেপেলাব, কাৰণ আপোনাৰ জীৱনটোৰ কাৰণে 10জনে বাট চাই থাকিব পাৰে, আৰু আপুনি আত্মহত্যা কৰাৰ পিছত 10জনে মনত দুখ পাব পাৰে, আৰু সেইজনৰ কাৰণে আত্মহত্যা কৰি কি লাভ, যিজনে আপোনাক ভালেই পোৱা নাছিলে। গতিকে সেইবিলাক কথা কেতিয়াও আপোনালোকে মনলৈ নানিব।